নমস্কাৰ বন্ধু বান্ধৱসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি হৈছে মহানৱমী পূজা আৰু আমি আজি মহানৱমী পূজাত ক'ত ক'ত যাম, কি কৰিম আপোনালোক দেখাই আছোঁ। আৰু মই বহুত দিন ভিডিঅ' বনোৱাও নাই, আজি বনাব আপোনালোকৰ কাৰণে চেষ্টা কৰিছোঁ। তো ভিডিঅ'টো চাই থাকক, আপোনালোকৰ কাৰণে বনাম আৰু যাম। মই ক'ত যাওঁ, কি কৰোঁ, ক'ত কি পূজা দেখোঁ, অলপ বেলেগ ধৰণত যাম আজি। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কি কামত হিৰ কি কবা মন মাৰি আছে মানুহটোক, এইকাৰণে দুখ লাগে। পইচা নাই আমি দিম নহয়, পাপৰ খাবা, পাপৰ ফুলাৰি খাম আমি যাই পেলাই। কি আছে দিয়া, হ'ব দে, হাত পেণ্ট পিন্ধা আমি ফাটা জোতা মাৰি আছো। দে হ'ব দে, চৰকাৰে পূজাখন ভাল পাতিলে কি হ'ব, আমাৰ যে বস্তু কিনি খাব পৰা নাই। বাহ এনেকুৱা লেকচাৰ দিয়া মানুহ ভাল লাগে মোৰ। চব কিছু তেল দি কান্দা মানুহ বুলি কয় এইগিলাক। গাইছ ধৰে পূজা লাগছি আৰু কি কব গাইছ, কি ধুনীয়া একদম চেন টেন্ট লৈ কিনে আমুল মেলে বাছ অনুপুৰে পূজা এৰাই লাগছি আমাৰ ভাই নাই পুৰণা স্পৰ্টিং আৰু গাইছ মই গেঞ্জি পিন্ধি আছো। গেঞ্জি পিন্ধি আছে, কি গুণ আইও মা, কি চেণ্ট লৈ গৈছে পূজা তোৰাই পূজা বে। এই লুলু আছি ভাই, তোৰ ধৰে পূজা আমাৰ নাই আর ধৰে পূজা ক'ত যাবি পূজা চাবা? তোৰ ধৰে পূজা চকুত নহয় তোৰ ধৰে পূজা। কি কবি এতিয়া? বা ড্ৰেছ চাওক এটাৰ পুৰণা পেণ্ট নহয় দে, নতুন 2 বছৰ হ'ল 2 বছৰ। আজিকালি চলি উৎপত চাক সিহঁতক মোবাইলটো পালে আকৌ নালাগে। আমাৰ কিবা মোবাইল চোবাইল নাছিলে আৰু দে তোৰ ধৰে আৰু ঘুমাই লৈছি যাইছো আকৌ পাতিৰ ওপৰত। কি উৎপত তোৰ ধৰ তো আমাৰ বিমানৰ এখন নতুনকে দোকান দিছে। বিমান ভাই কি কবি, কোনদিনাৰ পৰা আৰম্ভ? 3 দিন হ'ল, 22 তাৰিখৰ পৰা ওপেনিং কৰিছো। 22 তাৰিখৰ পৰা। তো আপোনালোকে আহিব। এখন আমাৰ কণিহার চকত আছে, এইগিলা বহুত লেডিছৰো বস্তু আছে গোটেই। মা হিন্দ্ৰী মাৰ্কেট। আৰু ইফালে এইবিলাক কাপোৰ চাপোৰৰ আইটেম আছে। কম দামতে লৈ যাব পাৰিব, টেনশ্যন নাই। কাৰণ আমাৰ বিমানে সিমান এটা ৰেটটো ধৰি নাথাকে। কাৰণ যদি 10 টকা ল'ব লাগে তেওঁ 10 টকা নলয়, কিন্তু তেওঁ মোটামুটি 3 টকামান কমাই দিব আৰু, মানে বেছি পাৰ্চেণ্ট নলয় আৰু। হ'ব তেতিয়া আপোনালোকে আহিব। তাৰমানে নতুনকে যিহেতু দোকানখন দিছি, কিবা কাৰণে ডিছকাউণ্টো দিব, সেইকাৰণে আপোনালোকে আহিব। বাছ বঢ়িয়া। বিমানৰ দোকানৰ পৰা আহি মই এনেকৈ পুৰা ৰেডি হৈ গ'লো। এতিয়া আমি পূজা চাব যাম। দিগন্ত আহি আছে। এতিয়া পূজাত ক'ত যাওঁ, কি কৰোঁ আপোনালোক দেখাই আছোঁ। বলক পূজাত যাই পেলাই দেখাই আছোঁ কেনেকুৱা ধৰণৰ, ক'ত বা যাওঁ আমি পূজা চাবা। আপোনালোকৰ মোৰ লগত বলক ভিডিঅ'টো চাই থাকক। বলক কৰিলোঁ আৰু আমি পূজা নে কি ওলবা ক'ৰবাত হ'লেও। আৰু আমি 2 নম্বৰ পূজা আহি পেলাই আমি পাই গৈছোঁ। কি ক'ব ছাৰ, কেনে লাগছে? সুন্দৰ। আমি 2 নম্বৰ পূজাত ভিজিট আৰু মানে আমি আহি 3 নম্বৰ পূজাখনত ভিজিট কৰি দিলোঁ। কমলতে আহিছে। আমি 3 নম্বৰ পূজা আমি আছোঁ এইটো বনগাঁও মাৰোৱাৰী দুৰ্গা পূজা। 3 নম্বৰ পূজাত আমি ভিজিট কৰি দিছোঁ আৰু ভাল লাগছে। আৰু কি জানানে গাইজ, নতুন কাপোৰ পিন্ধিলে কিবা এটা জোচেই বেলেগ। পূজা চোৱা জোচেই বেলেগ, আনন্দই বেলেগ। কি কয় লগত জিলেপি খাব লাগিব। কি ক'ব কমল? খাম গৰম ঠিকে ছাৰ। কি ক'ব? আৰু মানে গাইজ আমি এতিয়া বৰ্তমান 3 নম্বৰ পূজাৰ পৰা আমি এতিয়া যাম। এতিয়া 4 নম্বৰ পূজাত যাম। তো বলক আপোনালোকো যাব, দেখাই আছোঁ। পূজা বুলি ক'লি মানে এই বেলুনকেইটা আগতে নেদলি কান্দিছিলোঁ জানছিনে, আজিকালি ল'বাৰে ইচ্ছা নাই। উৰি থাকে নে ওপৰতে, ভাল লাগে কিবা এটা। নৱমীৰ ভোগ এনেকৈ খাই দিলোঁ। কমল বঢ়িয়া সুন্দৰ। আৰু ময়ো খাই লওঁ বাৰু। তাৰপিছত আমি চাই আছোঁ পূজা। তাৰমানে কি জানছিনে, এই ভোগ চোগ খালোঁ, ময়ো খাৱা শেষে হ'ল। এতিয়া বয়া লাগে কি খাই পেলাই চাকছোঁ। এইগিলা বস্তু কেনেকৈ পেলাই থৈ দিছি, সেইকাৰণে বেয়া লাগে আমাৰ। খাই লৈ পেলাই অলপ ডাষ্টবিনত পেলাই অলপমান ভাল লাগে আৰু। মই মোৰটোতো মই পকেটতে লৈ যাম। আৰু চাক না গাইজ, কিবা এটা ভাল লাগে। মানে এইটো হৈছে আপোনাৰ একদম জীৱন্ত মানুহেই নাচাগে আপোনাৰ। কাৰ্তিক হৈছে, এইফালে সৰস্বতী হৈছে, মা দুৰ্গা হৈছে,
মহিষাসুৰো হৈছে, লক্ষ্মী হৈছে আৰু এইটো গণেশ হৈছে। তো এনেকৈ আমি ৰঙিয়া শিৱ মন্দিৰৰ পৰা বাবুক বিদায় ল'লোঁ আৰু বাকী বেলেগত যাই আছোঁ পূজা চাব, তাতে আপোনালোক দেখাই আছোঁ, বলক চাই থাকক ভিডিঅ'টো। আৰু এইখন মানে আমি 5 নম্বৰ পূজাত ভিজিট। আমাৰ নাগৰা নাম চলি আছে লেডিজৰ। আৰু বাপৰে বাপ চাক না আজিকালি উৎপাত, চেল্ফি পইণ্টটো লগা আছে দুৰ্গা পূজাত। আমি কিজানি বুঢ়া হ'লে ঘৰৰ পৰা পূজা দেখাব, মই তাকে চিন্তা কৰিছোঁ। মানে আমি এই 7 নম্বৰ পূজাত ভিজিট কৰিলোঁ। 7 নম্বৰ পূজাখনত আমি মানে বেলেগ দেখাব খোজা নাই, আমি ঘূৰি আছোঁ কিমান কি পূজাত, আপোনালোকে দেখাই আছোঁ, চাই থাকক। ছাৰ কি ক'বা, কেনে লাগছে পূজা চাই? হা বঢ়িয়া বঢ়িয়া একদম, খালি ভাল পালোঁ। নিশ্চয় যাই পেলাই ভিতৰত চাই আছোঁ। বলক আহি পেলাই আমি নৱমী পূজাৰ ভোগ পাই গ'লো হয়। বাও বা ভাগ্য আমাৰ কপাল ভাল। মানে জিলপি খোৱা মজাই বেলেগ নহয়, কেনাই দুৰ্গা পূজা বুলি ক'লে জিলপি কমল হা আবেগ ন, মজা মজা মজা। খাই লওঁ বিন্দাছ। তো এনেকৈ আমি জিলপি খাই লওঁ আৰু আমি এনেকৈ আহি আমাৰ চকুত মানে আমাৰ মিলন চকুত এনেকৈ গীতাৰী বাইদেউ গান মাৰি আছিল। এনেকৈ আমি অলপমান ফাংচন চালোঁ। ফাংচন ভাল হৈছে কিন্তু বঢ়িয়া হৈছে। এনেকৈ ফাংচন চাই আৰু এনেকৈ ফাংচন চাই আমি এতিয়া ঘৰত যাব বোলোগৈ। কিমান আৰু চাব, বহুত পূজা চালোঁ আৰু কালি আৰু চাব আছেই। আজিতে যদি চাওঁ ইমান পূজা, কালি আৰু ক'ত চাম নে কি কয়। আৰু এনেকৈ আমি আজি পূজা চাই আহিলোঁ, বঢ়িয়া। আজিৰ ভিডিঅ' ইমানে আছিল। যদি আপোনালোকৰ ভাল লাগছে ভিডিঅ'টো তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।